আজি লৈ আহিছোঁ বিস্ময়া পাৰ্কৰ নেক্সট পাৰ্ট 2। মোৰ ভিডিঅ' যিসকলে চাইছে গম পাইছেই, অলৰেডি ভিডিঅ'টো দিছোঁৱেই। ওপৰৰ পৰা এতিয়া ভিউজটো বিস্ময়া পাৰ্কৰ কেনেকুৱা তাকে দেখাইছোঁ। এতিয়া ওপৰৰ টয় ট্ৰেইনৰ পৰা যিমান দূৰ কেপচাৰ হ'ব মই সেইখিনি আপোনালোকলৈ আগবঢ়াইছোঁ। ক'ত কি আছে মই আপোনালোকক দেখাই যাম দেই। মোৰ পাছফালে যিটো বিল্ডিং দেখিছে এই বিল্ডিংটোতে আছে চেঞ্জিং ৰুম আৰু ৰেষ্টুৰেণ্ট। লগতে চেঞ্জিং ৰুমত লকাৰৰ ব্যৱস্থাও আছে। আৰু মোৰ লগত যে পাছফালে বহি থকাজন দেখিছে এজন মোৰ ভাইটি। আৰু ইয়াত স্কাই হুইল, ৱাটাৰ টানেল, ৰিকইল, ফ্লাছ টাৱাৰ আদি বহুতো কিবাকিবি আছে। তাৰে মাজত যিখিনি কভাৰ কৰিব পাৰিছোঁ সেইখিনি দেখাই আছোঁ। ইয়াৰে ভিতৰত সকলোতকৈ অন্যতম ৱাটাৰফল আৰু ৱেভ পুল, লগতে ৰেইনি ডিস্কো এনজয় কৰিব পাৰিব। মই কিন্তু ফিউজন শ্লাইডটোহে বেছি ভাল পালোঁ। আৰু ইয়াৰ ষ্টাফৰ বিহেভিয়াৰবিলাক বৰ ধুনীয়াও। আৰু ইয়াৰ দিনটো থাকিলেও যেন আপোনালোকৰ আমনি নালাগে সেইটো খাটাং 100%। আৰু লগতে যদি ফটোশ্বুট কৰি ভাল পায়, ইমান ধুনীয়া ধুনীয়া লোকেশ্যন আছে কি যে কম আৰু। আমাৰ চাওঁতে 4-5 ঘণ্টা কেনেকৈ পাৰ হ'ল আমি নিজেই গম নাপালোঁ। পিছে আমি আহি পোৱাত অলপ পলম হৈছিল, তথাপিও বাৰু আমি 1মান বজাত পাইছিলোঁগৈ। গৈ 1 বজাৰ পৰা 6 বজালৈকে এই টাইমখিনি কেনেকৈ পাৰ হ'ল আমি নিজেই গম নাপালোঁ। আৰু আমি যেতিয়া গৈ আছোঁ এই টয় ট্ৰেইনখনত সম্পূৰ্ণ আপোনাক এপাক ঘূৰাব। অলপ আগলৈ মন কৰি দেখিব বিস্ময়া লিখা আছে যে তাৰ পৰা ৱাটাৰফলৰ শ্ব' ষ্টাৰ্ট কৰে। আৰু স্কাই হুইলৰ কথাটো ক'বই নালাগে। আৰু এই মোৰ তলত যে দেখিছে পুলটো, এইটোৱে হ'ল ৱেভ পুল। এইটো ৱেভ পুলটো টাইম লৈ ষ্টাৰ্ট কৰে, আপোনালোকে টাইমটো চাই ল'ব। আৰু অলপ আগত যে কাঠফুলাৰ দৰে এটা ষ্ট্ৰাকচাৰ দেখিছে তাতে ডিস্কো, ৰেইনি ডিস্কো হয়। তলত যে দেখিছে এই পুলটো ৱেভ শ্ব' ষ্টাৰ্ট নহ'লেও আপোনালোকে তাত এনজয় কৰিব পাৰে। আৰু ইয়াত চাবলগীয়া বহুত লোকেশ্যন আছে, আপোনালোকক কৈ বা দেখুৱাই মই শেষ কৰিব নোৱাৰিম, ইমান সময়ো নাই। সেইকাৰণে ওপৰৰ পৰা দেখুৱাই যিখিনি দেখাইছোঁ যিমান পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি আজি বহুত ফূৰ্তি কৰিছোঁ। মই এতিয়া ৰাইট চাইডে যিটো দেখাই আছোঁ স্কাই ড্ৰাইভিং, ফগ জাম্পিং, VR এক্সপিৰিয়েঞ্চ, বহুত কিবা কিবি আছে এইটো চাইডে। কিন্তু সেইটো ইমান দূৰৰ পৰা এতিয়া দেখুওৱা সম্ভৱ নহয়। আৰু এতিয়া লাহে লাহে আমাৰ লগৰীয়াবিলাকো মাতিছে, লাহে লাহে এতিয়া শেষৰ ষ্টেশ্যন পালোঁহি আমি। চ' আজিলৈ ইমানতে সামৰিছোঁ। আপোনালোকে আহক বিস্ময়া এক্সপিৰিয়েঞ্চ উপভোগ কৰিবলৈ। আৰু আমি আহি শেষৰ স্থান পালোঁহি। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰিবলৈ নাপাহৰিব। ধন্যবাদ।